হাই এভৰিৱান, আজি বহুত দিনৰ মূৰত আহিছোঁ আৰু সকলোৱে নিশ্চয় ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ এয়া চাওকচোন সকলোৱে মিলি অফিচৰ মিটিং এখনত আৰু মিটিংখন আছে নেকি আপোনাৰ খাৰঘুলি ডন বস্কো ইনষ্টিটিউট। এয়া আমি লাহেকৈ নামিছোঁ আৰু ফ্ৰেণ্ড আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই থাকিব। এইটোৱে হৈছে ডন বস্কো ইনষ্টিটিউট আৰু ইয়াতে আমাৰ মিটিংখন হ'ব। আৰু গাইজ এয়া চাওকচোন আমি লিফ্টত যাবৰ কাৰণে ৰখি আছোঁ আৰু আহিয়ে মানে এয়া চাহৰ যিহেতুকে ব্যৱস্থা কৰাই আছে, চাহ তাহ অলপমান খালোঁ, খাই পিনে কথা চথা পাতিলোঁ। আৰু গাইজ এয়া চাওকচোন একেবাৰে ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে, ইমান ধুনীয়া ভিউ। আমি সকলোৱে মানে ইয়াৰ পৰিৱেশটো এনজয় কৰিলোঁ কথা পাতি পাতি সকলোৱে। বিৰাট ভাল লাগিছে মানে, এনেকুৱা ধুনীয়া মানে পৰিৱেশ আৰু কি ক'ব। আৰু এইয়া কনফাৰেন্স হলত মিটিং আৰম্ভ হৈ গ'ল আৰু আমাৰ চিঅ' মেম এই ইনষ্টিটিউটটোৰ এখেত হ'ল ফাদাৰ। তেওঁৰ লগত এটা ভাল ফ্ৰেণ্ডৰ ৰিলেশ্যন আছে ফ্ৰেণ্ড, আৰু মাজতে তেওঁৰ লগত মানে ইণ্ট্ৰ' কৰাই দিলা। তেওঁ মানে ইমান ধুনীয়া ধুনীয়া স্পীচ দিছে নহয় গাইজ। আৰু মণিপুৰত যিটো নেকি ঘটনা ঘটি গ'ল, বহুত দুখ লগা আছিলে, সেই বিষয়ে কৈ গ'ল। আৰু মণিপুৰৰ বেছিভাগ ষ্টুডেণ্টেই ইয়াতে আছে। मुझे भी मालूम नहीं है मैं कितना आदमी को मार डाला है। मतलब वो लोग अपना गांव को लोग गार्ड करते थे, गन दिया जाते थे और बोलते थे मारो। तो ऐसा लड़का लड़की लोग है इधर, हम लोग उन लोगों को लेके उनका भविष्य के लिए तो कुछ कर रहा है। तो मैं आप लोगों को भी পানী বাঢ়িছে ন? খানাৰ থালিটো দেখুৱাই দিছোঁ আৰু লাঞ্চ কৰি আমি তললৈ গৈ আছোঁ আৰু মিটিঙো শেষ, গতিকে আমি ঘৰ যাম। আৰু গাইজ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।